হয়, আজি দলগাঁও সমজিলা প্ৰশাসনৰ উদ্যোগত আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে তিৰংগা ৰেলী তিৰংগা যাত্ৰাটো অনুষ্ঠিত কৰা হয়। ইয়াতে আমাৰ ৰেলীত বিদ্যালয়ৰ ল'ৰা ছোৱালী মৰমৰ ল'ৰা ছোৱালীসকলৰ লগত আমাৰ আশা অংগনবাদী কৰ্মী সকলোৱেও আমাৰ সহযোগ কৰিছে। এই তিৰংগা যাত্ৰাটোৰ মেইন উদ্দেশ্যটো হ'ল যে আমি যোনটো স্বাধীনতাৰ যোনটো চেতনা আছে এই চেতনাটো মানুহৰ মাজত আৰু সবলভাৱে সম্প্ৰচাৰ কৰা আৰু সেইটো কৰিবলৈ আমি প্ৰশাসনৰ ফালৰ পৰা আৰু সবলভাৱে চেষ্টা কৰি আছোঁ। অহাকালি আপোনালোকে সকলোৱে জানে যে ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মই দলগাঁও ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে যাতে আমাৰ লগত আহি পেলাই এই গোটেই কাৰ্যসূচী ধুনীয়াভাৱে আমি যাতে ৰূপায়ণ কৰিব পাৰোঁ সেই প্ৰচেষ্টাটো যাতে আপোনালোকে চলায়। ইয়াতে থকা সকলোকে মই দলগাঁও সমজিলা প্ৰশাসনৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।